নমস্কাৰ, মোৰ নাম পৰমানন্দ ঘয়। মই এটি নতুন ভিডিঅ' আপলোড আহিছোঁ আপোনালোকৰ ওচৰলৈ। পান কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক কৰা ভিডিঅ'টো আগতে দেখিবলৈ পোৱা গৈছিলে। এতিয়া মই নতুন ভিডিঅ'টো লৈ আহিছোঁ। নতুন ভিডিঅ'টো হ'ল পান কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক কৰিলে যে আপোনালোকে ষ্টেটাছটো কেনেকৈ ধৰণৰ চেক কৰে, সেইটো লৈ ভিডিঅ' লৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, পৰমানন্দ গোহাঁই নামৰ ক্লিক কৰিব আৰু ভিডিঅ'টো চাব। মই আহিছোঁ আপোনালোকৰ ওচৰলৈ নিউ এটা ভিডিঅ' লৈ। থেংক ইউ ৱাচিং ফৰ ভিডিঅ'। ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল, লাইক শ্বেয়াৰ কমেণ্ট। প্ৰথমতে আপোনালোকে যিকোনো এখন ব্ৰাউজাৰ অ'পেন কৰিব। মই এতিয়া প্ৰথমতে ক্ৰ'ম ব্ৰাউজাৰ অ'পেন কৰিছোঁ। ক্ৰ'ম ব্ৰাউজাৰ অ'পেন কৰাৰ পাছত আপোনালোকে টাইপ কৰিব ই ফিলিং বুলিয়ে টাইপ কৰিব বাৰু। ডব্লিউ নামাৰিলেও হ'ব। ই ফিলিং মোৰ ওলাই গ'ল। ই ফিলিং টাইপ কৰিবলৈ টাইপ কৰাৰ পাছত আপোনালোকে চাৰ্চ কৰিব ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ অফিচিয়েল ৱেবছাইটত চাৰ্চ কৰিব। তাৰপিছত এনেকৈ এখন এণ্টাৰপ্ৰাইজ তেনেকুৱা এখন পেজ খাব। তাৰপিছত এই চাইডে ৰাইট ক্লিকটো কৰি দিব। ৰাইট ক্লিক কৰাৰ পাছত আপোনালোকে ডেস্কটপ চাইট কৰি ল'ব। ডেস্কটপ চাইট কৰাৰ পাছত আপোনালোকে এইফালে ক্লজ কৰিব, কাটি দিব এইফালে হৈ গ'ল। এইফালে তাৰপিছত কাটি দিব, এইফালে ক্লজ কৰি দিব। ক্লজ কৰাৰ পাছত এণ্টাৰপ্ৰাইজখন খাব। এইফালে আপোনালোকে দেখিছে লিংক আধাৰ ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত ক্লিক হেয়াৰ ক্লিক কৰি দিব। ক্লিক হেয়াৰ ওপৰত দেখিছে নাই, ক্লিক কৰাৰ পাছত আপোনালোকে প্ৰথমতে আধাৰ কাৰ্ড ষ্টেটাছ চেক কৰিবৰ কাৰণে আপোনালোকৰ পান নম্বৰটো দিব। মই ইয়াত মোৰ পান নম্বৰটো বহাই দিছোঁ। পান নম্বৰটো পান নম্বৰ তাৰপিছত মই আধাৰ নম্বৰটো বহাই দিম। আধাৰ নম্বৰটো হ'ল মোৰ মই অলপ লুকুৱাই দিছোঁ। ভিউ লিংক আধাৰ ষ্টেটাছ বুলি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত প্ৰচেছ হৈ যাব। আপোনালোকে দেখিব পৰা পালে ইয়ৰ পান লিংক টু আধাৰ নাম্বাৰ, এইটো মোৰ আধাৰ নাম্বাৰ হয়। পান কাৰ্ডখন লিংক হৈ গ'ল। এনেকৈ এই ধৰণৰ আপোনালোকে পান কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক কৰি ষ্টেটাছটো চেক কৰিব পাৰিব। ধন্যবাদ।